আমাৰ চোমপাপৰি দাদা এইটো কি বুলি কয় এই বজোৱাটো চোমপাপৰি নহয় এইটো বজোৱাটো কি কয় ডমৰু বজাই আছে নেবা তাৰপিছত এইবোৰ কেনেকৈ 5 টকা এইবোৰ সব 5 টকীয়া চব 5 টকীয়া তোৰ নামটো ক লক্ষণ দাস ঘৰ ক'তো মৰাণ অৰিজিনেল ঘৰ অৰিজিনেল বিহাৰ হা অৰিজিনেল বিহাৰ বিহাৰৰ পৰা আহিছত এইটো কাম কৰিবৰ কাৰণে ইয়াত 35 বছৰ হ'ল 35 বছৰ হৈ গ'ল কাম কৰা ইয়াত কি আছে দেখা ইয়াত চোমপাপৰি আছে চোমপাপৰি কেইটকা এইবোৰ এইটো যিমান লগ খোলা বস্তু 10 টকা 5 টকা 20 টকা যিমান এইটো কি হয় এইটো কি কয় হাৱা মিঠাই কেন্দ্ৰে ফলক বুলি কয় আচ্ছা এইবোৰ কেইটকা 5 টকা 5 টকাত ইমান অকণমান দিছে যে দাম হ'ল না সব বস্তু দাম হৈ গ'ল আগতে 1 টকা আছিলে 2 টকা আছিলে হয় নি কিমান বিকিলি দিনটোত তই আজি 600 টকা বিকিলো 600 টকা বিকিলি মোৰ চেনেলটোৰ বিষয়ে কিবা কবি নি ইউটিউব চেনেলটোৰ বিষয়ে কি বুলি কম দাম হৈ গ'ল সব বস্তু মানুহবোৰ একদম যেনেকৈ একদম খাবৰ কাৰণে মৰি আছে বস্তুকেইটাৰ দাম বাঢ়ি গ'ল কেনেকৈ চলিব কেনেকৈ নাই আচ্ছা তই এতিয়া পইচা পাতি ঘৰলৈ কিমান দিয় এনেই মাহেকৈ 2000 টকা মাহকে দিছোঁ তোক কিমান লাগে চলিবৰ কাৰণে কমচে কম বিক্ৰী বাৰ্তা হ'ব লাগে বস্তুবোৰ সস্তা হ'ব লাগে তেতিয়া না অলপ ভাল হ'ব বস্তুবোৰ যেনেকৈ দাম হৈ গৈছে আমাৰ হাজিৰা নোলাব কেনেকৈ চলিব পাৰি সেইটোৱে আৰু দাদা কথাবোৰ ঠিকেই কৈছে একদম বস্তুবোৰ দাম বাঢ়িছে বিক্ৰী বাৰ্তাও একদম মানে কম হৈছে ন কম হৈছে আগত 2 টকীয়া দিনটোত ভালে বিক্ৰী হৈ আছিলে আজিকালি মানে 5 টকীয়া হৈ গৈছে 5 টকা হ'লেও নুজুৰিছে মোক নোপোচাইছে সেইটোৱে দিনটো ভাল আছিলে 1 টকীয়া 2 টকীয়া দিনটো আজিকালি বেয়া হৈছে ন আজিকালি একদম যেনেকৈ দাম বাঢ়িছে না 600 টকা 500 টকা বিকি মেলি ঘৰলৈ যাম আকৌ ৰাচন পানী আনোতে একদম কমি যায় দে মোক এই চোমপাপৰি দেচোন 10 টকামান ভালকৈ খাব নোৱাৰিছে 10 টকাত কিমান দিয়া চোমপাপৰি খাই লওঁ 10 টকাটো ইমানখিনি দিছোঁ দাদা 10 টকাত চোমপাপৰি ইমানখিনি দিছে ঠিকে আছে